নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে লক্ষ্য দিবা কোভিড-19 মহামাৰীৰ কাৰণে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসামে তোমালোকৰ সিলেবাছত কিছুমান সালসলনি কৰিছে। You are lucky that SEBA has wind up as much as 40% of syllabus for the annual exam. মই বিজ্ঞানৰ শিক্ষক হিচাপে তোমালোকক বিজ্ঞান বিষয়টোৰ কি বস্তু পঢ়িব নালাগে অৰ্থাৎ বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন সেবাই কি টপিক তোমালোকৰ সিলেবাসৰ পৰা কমাইছে এই কথাটো আজি তোমালোকৰ লগত আলোচনা কৰি আছো। You have to know each and every chapter carries a mark and certain paragraph or certain topics of every chapter are deleted as per the new instruction from SEBA. প্ৰথম চ্যাপ্টাৰটো দ্বিতীয় চ্যাপ্টাৰটো আৰু তৃতীয় চ্যাপ্টাৰটোৰ পৰা কোনো টপিক কাটা হোৱা নাই। গোটেই অধ্যায়কেইটা লাগিব তোমালোকক। চ্যাপ্টাৰ 1ৰ পৰা 6 মাৰ্কছ আহিব, চ্যাপ্টাৰ 2ৰ পৰাও 6 মাৰ্কছ আহিব আৰু চ্যাপ্টাৰ 3ৰ পৰা 7 মাৰ্কছ আহিব। চ্যাপ্টাৰ 4 পৰমাণুৰ গঠন এই চ্যাপ্টাৰটোৰ পৰা তোমালোকৰ 6 মাৰ্কছ আহিব আৰু ইয়াৰ পৰা ৰাদাৰফোৰ্ডৰ পৰমাণুৰ আৰ্হি সম্পৰ্কে জানিবলগীয়া কথাখিনি তোমালোকে এতিয়া আৰু পঢ়িব নালাগে। চ্যাপ্টাৰ 5 জীৱৰ মৌলিক একক অৰ্থাৎ কোষ সম্পৰ্কে এই চ্যাপ্টাৰটো আৰু ইয়াৰ পৰা 6 মাৰ্কছ আহিব, এই গোটেই চ্যাপ্টাৰটো লাগিব। চ্যাপ্টাৰ 6 কলা সম্পৰ্কে আৰু এই চ্যাপ্টাৰটো গোটেইটো তোমালোকক আহিব, ইয়াৰ পৰা কোনো টপিক কটা হোৱা নাই। চ্যাপ্টাৰ 7 জীৱৰ বিচিত্ৰতা ইয়াৰ পৰা 7 মাৰ্কছ আহিব আৰু ইয়াৰ শেষৰ দুটা ডাঙৰ টপিক কাটা হৈছে উদ্ভিদ ৰাজ্যৰ শ্ৰেণী বিভাজন আৰু প্ৰাণী ৰাজ্যৰ শ্ৰেণী বিভাজন সম্পৰ্কে ডিটেইল আছিলে, এইখিনি তোমালোকক এতিয়া আৰু নালাগে। চ্যাপ্টাৰ 8 গতি চ্যাপ্টাৰটো গোটেইটো লাগিব। চ্যাপ্টাৰ 9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ এইটো গোটেইটো চ্যাপ্টাৰ লাগিব। চ্যাপ্টাৰ 10 মহাকৰ্ষণ আৰু শেষৰ দুটা টপিক হেঁচা আৰু চাপ আৰ্কিমিডিছৰ সূত্ৰ, এই টপিক দুটা বাদ দিয়া হৈছে। চ্যাপ্টাৰ 11 কাৰ্য আৰু শক্তি এই চ্যাপ্টাৰটোৰ পৰা 8 মাৰ্কছ আহিব আৰু ইয়াৰ শেষৰ টপিক শক্তিৰ বাণিজ্যিক একক, এই টপিকটো বাদ দিয়া হৈছে। চ্যাপ্টাৰ 12 শব্দ এই চ্যাপ্টাৰটোৰ পৰা 6 মাৰ্কছ আহিব পৰীক্ষাত আৰু শেষৰ টপিক শব্দৰ পুনঃ প্ৰতিফলনৰ ব্যৱহাৰ, অতি শব্দৰ প্ৰয়োগ আৰু মানুহৰ কাণৰ গঠন, এই টপিককেইটা বাদ দিয়া হৈছে। চ্যাপ্টাৰ 13 আমি কিয় অসুস্থ হওঁ এই গোটেই চ্যাপ্টাৰটো বাদ দিয়া হৈছে। চ্যাপ্টাৰ 14 প্ৰাকৃতিক সম্পদ এই চ্যাপ্টাৰটোৰ পৰা 5 মাৰ্কছ আহিব আৰু এই চ্যাপ্টাৰটোৰ পৰা বায়'জিঅ'কেমিকেল চাইকেলছ যিবিলাক আছিল জৈৱ ভূ ৰাসায়নিক চক্ৰ, এই টপিককেইটা বাদ দিব লাগিব। জলচক্ৰ, নাইট্ৰজেন চক্ৰ, অক্সিজেন চক্ৰ আৰু অজন স্তৰৰ অৱক্ষয়, এইসমূহ বাদ দিব লাগিব টপিক। আৰু শেষৰ চ্যাপ্টাৰ নম্বৰ 15 খাদ্য সম্পদৰ উৎকৰ্ষ সাধন, এই চ্যাপ্টাৰটো সম্পূৰ্ণৰূপে বাদ দিয়া হৈছে। থিয়ৰীৰ পৰা টোটেল এনেকৈ 90 মাৰ্কছ আহিব আৰু প্ৰেক্টিকেল 10 মাৰ্কছ, টোটেল 100 মাৰ্কছ। So all the best COVID-19. Thank you for listening. Thank you for watching my video.